বন্ধুসকল আমি আজি উপস্থিত আছো নগাঁও জিলাৰ পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ ওখ শিৱলিংগ এই মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত আছো আৰু মহামৃত্যুঞ্জয়ৰ গোটেই পৰিৱেশটো কেনেকুৱা আৰু ভিতৰত এই গোটেই শিৱলিংগটো কেনেকুৱা এই গোটেইখিনি আপোনালোকক আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি এতিয়া আহি এখন দোকানৰ আমাৰ দাদা এজনক লগ পাইছোঁ। দাদাজনৰ পৰা জানিব বিচাৰোঁ, দাদা আপুনি আচলতে ইয়াত আজি এই মহামৃত্যুঞ্জয় মন্দিৰত আচলতে ভক্তৰ সমাগম কেনেকুৱা? আজি ভাল নহয়, কোনদিনা বেছিকৈ হয় মানে? দেওবাৰ আৰু সোমবাৰ। ঠিক আছে, নিশ্চয় বাৰু আমি বাকী পিছফালে আমি যাবলৈ চেষ্টা কৰিছোঁ আৰু দেখুৱাবলৈ আপোনালোকক মই চেষ্টা কৰিছোঁ গোটেই পৰিৱেশটো এই মহামৃত্যুঞ্জয় মন্দিৰৰ গোটেই পৰিৱেশটো আপোনালোকক মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছোঁ। হেল্ল' বন্ধুসকল, মই আহি বৰ্তমান এই মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত উপস্থিত আছোঁ আৰু এই মহামৃত্যুঞ্জয় মন্দিৰৰ এক ইতিহাস আছে। মহামৃত্যুঞ্জয় মন্দিৰ 2003 চনত আৰম্ভ কৰিছিল আচাৰ্য ভিগুগুৰি মহাৰাজে আৰু আহি শেষত 2021 চনৰ ফেব্ৰুৱাৰী মাহত এইটো শেষ হয়, ইয়াত মানে বনোৱা শেষ হয় আৰু তেতিয়াৰ পৰাই এটা পূৰ্ণ শিৱলিংগ হিচাপত এইটো প্ৰতিষ্ঠা লাভ কৰে। কথাটো হ'ল 126 ফুট দীঘল পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ এই মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও জিলাৰ পুৰণি গুদামত আচলতে এইটো আছে। আৰু আপোনালোকে চিধা নগাঁও টাউনৰ পৰা যদি কোনোবা গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়া নগাঁও টাউন হৈ এনেকৈ পুৰণি গুদামৰ এই মহামৃত্যুঞ্জয় মন্দিৰত আপোনালোকে আহিব পাৰিব আৰু আপোনালোকে সঁচাকৈ এটা জাগ্ৰত মন্দিৰ। আচাৰ্য ভিগুগুৰি মহাৰাজক আচলতে সঁচাকৈ তেখেতৰ নিজ হাতৰ পৰশত আচলতে এই মন্দিৰটো প্ৰতিষ্ঠা লাভ কৰিছিল। বাকী যিয়ে নহওক বাৰু, মই এতিয়া পোনে যাবলৈ বিচাৰিছোঁ ভিগুগুৰি মহাৰাজে প্ৰতিষ্ঠা কৰা এই মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰ চৰাটো আচলতে আছে কি, বিশেষকৈ ৰবিবাৰ আৰু সোমবাৰৰ দিনকেইটাত। গতিকে বিভিন্ন ভক্তৰ সমাগম হৈছে আৰু আমি পোনে যাবলৈ বিচাৰিছোঁ এই মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰ চৰাত।
सन्तति प्रमोदमानमानसे कृपाकटाक्षधोरणी विरुद्धदर्दरापरि क्वचित् दिगम्बरे मनो विनोदमेतु वस्तुनि আচলতে বন্ধুসকল আমি এই শিৱ মহামৃত্যুঞ্জয় মন্দিৰৰ ওপৰত আছোঁ। আচলতে 126 ফুট ওখ, এই ইমান পৃথিৱীৰ ভিতৰত সকলোতকৈ ওখ শিৱলিংগ। গতিকে এই শিৱলিংগটোৰ ওপৰৰ পৰাই গোটেইটো ফটো লোৱা সম্ভৱ নহয়, কিন্তু আজি মোৰ লগত মোৰ দেউতা আছে আৰু দেউতা মই আনিবলৈ পাই সঁচাকৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু নিজকে সুখী লাগিছে। তো দেউতা এটা কেনে লাগিছে? খুব ভাল লাগিছে। খুব ভাল মানে কিমান ভাল? খুব ভাল, কোনোদিন দেখা নাছিলো এনেকুৱা মন্দিৰ আজি দেখা পালোঁ। এবাৰ প্ৰথম দেখিছে দেই ভাই। তো বহুত ভাল লাগছে যিয়ে নহওক বাৰু। আৰু এতিয়া কি আপোনাৰ যোৱাৰ প্লেন আছেনে নাই? নাযাব নে নাযায় ইয়াৰ পৰা? নাই, যাব লাগিবই আৰু কিন্তু আৰু ভৱিষ্যত মানে আৰু আভাসী আছে তাৰমানে। তো ঠিক আছে দেউতাক এনেকৈ মোৰ আচলতে সঁচাকৈ আমাৰ মাধৱ মন্দিৰ বা কেদাৰ মন্দিৰ এইবিলাক দেখি থাকে, কিন্তু এই মহামৃত্যুঞ্জয় মন্দিৰত আনিবলৈ পোৱা সঁচাকৈ মোৰ বহুত ভাল লাগিছে। আৰু হয়তো ভৱিষ্যতে আৰু ইচ্ছা আছে কিছুমান ঠাইত, এতিয়া আৰু বয়স হৈ আছে দেউতাহঁতৰ, কিছুমান তীৰ্থ ভ্ৰমণ কৰাব পাৰিলে ভাল লাগিব। আৰু আজি নেদেখাজনক প্ৰাৰ্থনা কৰিছোঁ যে সেই মোক মানে সেই হেৰিটো দিয়ে আৰু সাহসটো দিয়ে বা সেই সমৰ্থটো কৰে। মৃত্যুঞ্জয় খুৰীদেউ ক'ৰ পৰা আহিছে? যোৰহাট। ক'ৰ? আপুনি এই প্ৰথম আহিছে নি? এইবাৰে আহিছে? কেনেকুৱা লাগিছে ইয়াত? ভাল। বাইদেউহঁত এই মন্দিৰলৈ আহিছে? ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা। গুৱাহাটী ক'ৰ? কৰছো। গুৱাহাটী কৰছো? অঁ, আমি হাজোৰ পৰা আহিছোঁ। আচ্ছা, এইবাৰে প্ৰথম আহিছে গোটেই? আগতে আহিছো। হেল্ল', কেনেকুৱা লাগিছে ইয়াত আহি? বহুত ভাল লাগিছে। বহুত মানে কিমান? বহুত 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 বহুত। हर हर महादेव। हर हर महादेव। दीदी कहाँ से है आप लोग? हम लोग राजस्थान से। राजस्थान से आए हो? सीधा राजस्थान से या गुवाहाटी में कोई इधर घूमे? कैसे लगा इधर का? ये फर्स्ट टाइम ना? नहीं, अभी ये फर्स्ट टाइम आया ना? हाँ हाँ, मतलब ये मृत्युंजय मंदिर में आज पहले बार आया क्या? पहले बार हम लोग आए हुए हैं। इसको घुमाने के लिए ले आए आप तो? कैसे लगा अगर इधर? बहुत लगा ना? तो ठीक है, बढ़िया, थैंक यू। ক'ৰ পৰা আহিছে বাইদেউ? গুৱাহাটী ক'ৰ? মইতো গুৱাহাটীৰ পৰা আহিছোঁ। গাৰোগুলি। গাৰোগুলি। আপোনালোকে এই ফাৰ্ষ্ট নে আৰু আগতে আহিছে? আহিছে। তো কেনেকুৱা লাগে আহি ইয়াত? ছেকেণ্ড টাইম আহিছে? মোৰ বা আচলতে ভাল লাগিছে ন বাইদেউ? বহুত ভাল লাগিছে না? মই ইয়াৰ নহয়, মই গুৱাহাটীত ঘৰ। গুৱাহাটী বুলি ক'ব ন, হাজোত ঘৰ। ঠিক আছে, এই যোৰহাটৰ মানে গুৱাহাটীৰ এতিয়া বাসিন্দা হ'ল আৰু। ঠিকে আছে, দিয়ক দিয়ক। ভাইটিহঁত ক'ৰ পৰা আহিছা? শিৱসাগৰ। শিৱসাগৰ ক'ৰ? ক'ত ক'ত ক'লা? ডিমনি। ইয়াত এইবাৰ প্ৰথম আহিছা নি? ইয়াতে আহিছে নে আৰু ক'ৰবাত আহিছিলে আগত? বৰদোৱা গৈছা? বৰদোৱাৰ পৰা এতিয়া ইয়াত আহিছে। কেনেকুৱা লাগিল ইয়াত আহি? কিমান ভাল লাগিল? বহুত ভাল লাগিল ন? Madam? Czech Republic. Czech Republic. I am from Czech Republic and I wanted to see the biggest lingam in the world. Yes, in the world, the biggest thing in the world, yeah. Shiva, yes. So you know Shiva. Yes, I love Shiva. What are you? What? And Parvati, I know. Ganesha. Wow. Saragama, I know all. You know everything. Yes. This is the Hinduism. It's the biggest religious in this world. You know. I have some This is the third number. I have interview. Sorry, but I have It's okay. interview. Celebrity. Interview is important in television. In television. Yeah, television. No, this is not a television. It's like a YouTube channel. अच्छा यूट्यूब चैनल है। Yeah. आप कहाँ से आए हो? हम लोग, मैं दिल्ली से, ये चेक रिपब्लिक। हाँ, ये कम हम गुवाहाटी से आए हैं, लेकिन ওপৰৰ পৰা আচলতে তললৈকে খুব ধুনীয়া পৰিৱেশ। মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাই আছোঁ। ভক্তসকলৰ আগমন, লগতে শাৰী শাৰীকৈ থকা দোকানবিলাক, আৰু এইখিনিতে কথা কওঁ বন্ধুসকল, মোৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ ইউটিউব চেনেল ভৈৰৱ অসম ব্লগছ ছাবস্ক্ৰাইব কৰিব। পুনৰবাৰ কৈছোঁ, মোৰ চেনেল ভৈৰৱ অসম ব্লগছ ছাবস্ক্ৰাইব কৰিব। হেল্ল' বন্ধুসকল, এই মহামৃত্যুঞ্জয় মন্দিৰৰ এয়া হ'ল বন্তি জ্বলোৱা স্থান। আৰু এই ঠাইখিনিতে বিভিন্ন কি ধুনীয়াকৈ মানে শিৱৰ ত্ৰিশূলৰ এনেকুৱাকৈ এটা হেৰি দিছে, ষ্টাইল এটা দিছে, তেনেকৈ ইয়াত বন্তিবিলাক জ্বলোৱা হয়। আৰু এই